अंकल जी आपको ठीक लग रहा है अभी सही में कुछ नहीं होगा आपको যেতিয়া আহিব এনেকুৱা এটা লৈ আহিব যেতিয়া নাথুলাত আহিব আৰু যোনে নোৱাৰে আহিবই দৰকাৰ নাই তো এনেকুৱা কিছুমান সিচুৱেশ্যন ফেচ কৰিব পাৰে আপোনালোকে এই মানুহজন পৰি গৈছিলে অক্সিজেন লেভেলটো যিহেতুকে কম আছে ভিডিঅ' কৰাৰ পাৰ্মিশ্যন নাই তথাপিও মই চেষ্টা কৰিম কিমানখিনি লগে পাৰোঁ গুড মৰ্নিং আমি এতিয়া বৰ্তমান নাথুলাৰ কাৰণে টেক্সি ল'লোঁ মোৰ ভাইটি এটাই গৈ আছে আমাক থ'বৰ কাৰণে তাৰ পৰা আমি ষ্টেণ্ডৰ পৰা আকৌ নাথুলালৈ যাম এজন ব্যক্তি কেনেকৈ গাড়ী চলাইছে মই আচৰিত একো দেখা নাই ভিজিবিলিটিজ একো নাই অন্ধকাৰ এতিয়া 8টা বাজিছে আৰু ফগি দুনিয়াৰ ফগ একো ধৰিব নোৱাৰি একো কৰিব নোৱাৰি এতিয়া আমাৰ পাছ আহি গ'ল পপকৰ্ণ আহি গ'ল পপকৰ্ণ ল'ব লাগিব আৰু অক্সিজেন যিহেতুকে কম তাতে কৰ্ফু ল'ব লাগিব কৰ্ফু ল'ব লাগিব 1 মিনিট মেডাম আমি লৈ আছোঁ 2 মিনিট ইয়াত কৰ্ফু ল'ব লাগিব আৰু বাহিৰত বিৰাট ফগ আৰু বৰষুণো আহিছে ভোটৰ ওপৰত দানৱ পৰা দিয়া আৰু এজন ব্যক্তি এনেকুৱাকৈ গাড়ী চলাইছে মেক্স 0388 নম্বৰ গাড়ী এনেকুৱাকৈ গাড়ী চলাইছে মই ভয়ানক এটা কণ্ডিশ্যন মানে ভাবিব নোৱাৰা এটা কণ্ডিশ্যন গাড়ী চলাই আছে এনেকৈ চলাব পৰাটো অসম্ভৱ আপোনাৰ কাৰণে অসমৰ মানুহেতো এনেকৈ গাড়ী চলাব নোৱাৰিব এইটো ৰাস্তা তো থেংক ইউ গাইজ মই আগলৈ দেখাই থাকিম ভিডিঅ'টো আৰু এতিয়া আমি ল'ম पॉपकॉर्न और कॉर्फू है मैडम चॉकलेट भी है वहाँ पे क्या प्रॉब्लम होता है वहाँ पे ऑक्सीजन लेवल कम है ना ऑक्सीजन लेवल तो इसके लिए क्या क्या लेना पड़ता है पॉपकॉर्न लेना पड़ता है चॉकलेट लेना पड़ता है ठीक है कॉर्फू का पैकेट कितना करके है 50 का है सर 50 का एक दे दीजिए मेरे को मैडम के लिए लगेगा हाँ एक ले लेते हैं पॉपकॉर्न नहीं चाहिए मैडम चॉकलेट दे दीजिएगा चॉकलेट दे दीजिएगा ঠাণ্ডাত একাপ কফি খালোঁ বিৰাট ভাল লাগিছে ইয়াত কফিটো খাই ভিডিঅ' কৰাৰ পাৰ্মিশ্যন নাই তথাপিও মই চেষ্টা কৰিম কিমানখিনি লগে পাৰোঁ নাথুলা পোষ্ট আহি পালোঁ এতিয়া অলৰেডি ইয়াৰ পৰা চিন বৰ্ডত দেখা গৈছে সেইজন চাইনিজ আৰ্মি হয় আৰু সেইফালৰ পৰাও কিছুমান টুৰিষ্ট আমাৰ নিচিনাকৈ আহিছে আৰু সিহঁতে ফটো কৰি আছে আৰু আমি সুবিধা পাই ইয়াতে ফটো কৰিলোঁ এখেত আমাৰ ইণ্ডিয়ান আৰ্মি হয় ইণ্ডিয়ান আৰ্মি নমস্তে ছাৰ তো ইণ্ডিয়ান আৰ্মি আমাৰ লগত আছে তো এইটো আমাৰ ইণ্ডিয়াৰ ছাইড হয় এইটো চাইনা বৰ্ডাৰ হয় যিটো আপোনালোকে দেখি আছে সেইটো ছাইডটো চাইনা বৰ্ডাৰ হয় এইটো ন' মেন্স লেণ্ড এৰিয়া হয় আৰু ইয়াতে সোমবাৰে আলোচনা হয় সিহঁতৰ মাজত তো এনেকুৱা কিছুমান চিটুৱেশ্যন ফেচ কৰিব পাৰে আপোনালোকে এই মানুহজন পৰি গৈছিলে অক্সিজেন লেভেলটো যিহেতুকে কম আছে এই মানুহজন পৰি গৈছিলে ইমাৰ্জেঞ্চি বেচিছত আমি অক্সিজেন মাস্ক এটা ৰেডি কৰা হ'লে মাথাটো ঘূৰাই থাকে আৰু এনেকুৱা এটা ऑक्सीजन कमी हो आप लोग कंट्रोल में रहिएगा हाँ आपसे नहीं हो रहा है ना पैनिक मत होइएगा कुछ नहीं होगा ऑक्सीजन लेवल कम है कुछ नहीं होगा ठीक है তাৰ পৰা নামি আহিছোঁ যদি অক্সিজেন লেভেলটো কম আছে বেছি সময় তাতে থাকিব নিদিয়ে আৰু সেইকাৰণে আমি নামি আহিছোঁ আৰু বহুত কেইজন এজেণ্ট মানুহ ওপৰলৈ গৈ আছে মই ছাজেষ্ট কৰিছোঁ আপোনালোকে অক্সিজেনৰ যিটো স্প্ৰে থাকে সেইটো লগত লৈ আহক আদাৰৱাইজ মাথা ঘূৰাই পৰি যোৱাৰ চান্সেছ থাকে এজন মানুহ অলৰেডি পৰি গৈছে বাবা হৰভজন সিঙৰ মন্দিৰত আহিলোঁ ইয়াতে বোলে মূৰটো ধুৱাই নগ'লে বিপদ হয় আৰু হৰভজন সিঙৰ হিষ্ট্ৰীটো মই আপোনালোকক ডেছক্ৰিপশ্যনটো দিম তেখেতে ইয়াতে ডিউটি কৰি থকা অৱস্থাত মৃত্যু হৈছিলে আৰু বহুত দিনৰ পাছত তেখেতৰ বডিটো পাইছিলে আৰু এতিয়াও বোলে তেখেতৰ আত্মা ইয়াতে থাকে ইউনিফৰ্ম বোলে তেখেতৰ সদায় ব্যৱহাৰ হয় আৰু ইয়াতে মূৰ ধুৱাব লাগে ইয়াতে মন্দিৰ এটা স্থাপন কৰিছে ইয়াত আমি মূৰ ধুৱাম আহকচোন যাওঁ এবাৰ হৰভজন সিং মন্দিৰ এই মন্দিৰতে এবাৰ মূৰ ধুৱাই যাওঁ যিমান দায় দুখ আছে আৰু যাওঁতে যাতে ভালে কুশলে আমি অসম পাওঁ হৰভজন সিঙৰ এয়া লিভিং ৰুম হয়
ইয়াতে তেখেত থাকে তেখেতৰ জোতা চেণ্ডেল ইউনিফৰ্ম এইবোৰ সকলোবোৰ দিয়া আছে এইবোৰ বোলে নেক্সট দিনাখন পুকুন হৈ থাকে আৰু জোতা বোকা লাগি থাকে এনেকুৱা কোৱা আছে আৰু সেইটো অফিচ হয় তেখেতে তাত ডিউটি কৰে আৰু ইয়াতে তেখেত থাকে এনেকুৱা লোকে কোৱা শুনা পাইছোঁ আৰু ইয়াতে তেখেত থাকে আৰু সেনাক বোলে হেল্প কৰে আৰু ইয়াতে ডিউটি তেখেত কৰে ইমান ধুনীয়াকৈ সজাই ৰাখিছে তেখেতক সেৱা কৰাৰ মন্দিৰ ভাগত এবাৰ সেৱা কৰিলোঁ ইয়াতে তেখেত ডিউটি কৰে আৰু ইয়াতে থাকে তেখেত লেক পালোঁ আৰু ইয়াতে ইয়াক আছে ইয়াকবিলাকৰ ওপৰত উঠিব পাৰি কিন্তু মই নুঠোঁ মই জীৱ জন্তুৰ ওপৰত উঠি পেলাই মানে মোৰ ভাল নালাগে নিজৰে পাৰ্চনেলি আৰু সেইকাৰণে মই নুঠোঁ আৰু এনেকৈ কোনোবা ব্যক্তিয়ে ইয়াকৰ ওপৰত উঠিছে মই আপোনালোক ভিডিঅ'টো দেখাই দি আছোঁ সেইকেইজন ব্যক্তিয়ে ইয়াকৰ ওপৰত উঠিছে এইটো চাংগু লেক হয় ইয়াতে বিৰাট কুঁৱলী ছাইডত দেখিছে আৰু বৰফৰ ছিজনত এইটো বৰফ হৈ যায় সম্পূৰ্ণ আৰু এতিয়াও পানীখিনি ইমান চেঁচা মই এবাৰ চুইছিলোঁ মানে বিন্ধা নিচিনা লাগে আমাৰ ফিল হয় এইটো লেককে চাংগু লেক বুলি কোৱা হয় মই ছাইডৰ পৰা এটা চিনেৰিও লৈছিলোঁ ছাইডৰ পৰা মই ফটো উঠাইছোঁ এইটো চাংগু লেক ভাত খালোঁ মগুৰ দালি ভেন্দি ভাজি অকণমান চব্জি চালাড দিছে পাপৰ দিছে আৰু এটা অমলেট লৈ ল'ম ইয়াৰ লগত আমি গৰম ভাত খালোঁ নাথুনৰ পৰা ৰিটাৰ্ণ হৈ আমি আকৌ গেংটকৰ অভিমুখে ৰাওনা হ'লোঁ আৰু আগন্তুক ভিডিঅ'বিলাক চাই থাকিব থেংক ইউ